নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে কথা পাতিম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ বিষয়ে। যদি এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নীল আকাশৰ জন্ম হয় 1991 চনৰ 15 নৱেম্বৰত তিনিচুকীয়া জিলাৰ বৰডুবিত। তেওঁ সংগীতৰ প্ৰথম অনুপ্ৰেৰণা লাভ কৰে মাক দেউতাকৰ পৰা আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃসকলৰ পৰা। তেওঁৰ ভাতৃসকলে আগৰ পৰাই সংগীতৰ লগত জড়িত হৈ আছিল। স্কুল কলেজৰ লগৰ সমনীয়াৰ পৰাও প্ৰেৰণা লাভ কৰিছিল। নীল আকাশে স্কুলত পঢ়ি থকা অৱস্থাত কেৱল জুবিন গাৰ্গৰ গীতহে শুনিছিল, গোৱা নাছিল। পিছে কলেজত আহি লাহে লাহে গান গোৱাৰ হেঁপাহ জাগি উঠে। কলেজত তেওঁ হুঁচৰিও গাইছিল। নীল আকাশ কেৱল গায়কেই নহয়, তেওঁ চাকৰিও কৰে ডিব্ৰুগড় জিলাৰ মৰাণত। নীল আকাশ 2011 চনৰ পৰা মৰাণৰ লগত সম্পৰ্ক আছে। তাত তেওঁ গানৰ ক্ষেত্ৰত সম্পৰ্ক হৈছিল, কাৰণ যেতিয়া তেওঁ গুৱাহাটীত আছিল তাৰ লগত কাম কৰাৰ লগৰবিলাক মৰাণৰে আছিল। তেওঁৰ বেষ্ট ফ্ৰেণ্ড কুসুম কৈলাশ। তেওঁৰ চাকৰি জীৱন আৰম্ভ হৈছিল 2014 চনৰ পৰা। নীল আকাশে 2008 চনৰ পৰা তেওঁ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল। গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত তেওঁ বহুতো ছং, মিউজিক কম্প'জাৰ আৰু এজন প্লেবেক ছিংগাৰ হিচাপে কাম কৰে। 2016 চনত তেওঁৰ প্ৰথম এলবাম বিহুৱান সংগীত শকুন্তলা বহুত পপুলাৰ হৈছিল। তেওঁ প্ৰত্যেক ষ্টেজত 2 পৰা 3 লাখ টকা চাৰ্জ লয়। তেওঁ গান গোৱাৰ উপৰিও এজন চাকৰিয়াল ব্যক্তি। তেওঁ বৰ্তমান ডিব্ৰুগড় জিলাৰ মৰাণত থাকে। নীল আকাশে তাৰ গাৰ্লফ্ৰেণ্ড নান্সী ফুকনৰ লগত 14 ফেব্ৰুৱাৰী 2021 চনত তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত বিয়া হয় আৰু বৰ্তমান তেওঁ বৈবাহিক জীৱন সুখ শান্তিৰে অতিবাহিত কৰি আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।